সুপ্ৰভাত সকলোকে বহুতে কমেন্ট দিছিলে আৰু বহুতে মোক ফোন কৰিও কৈছিলে যে বা তুমি weight lossৰ ওপৰত ভিডিঅ' বনাইছা কিন্তু সেইখিনি সকলো বয়সৰ মানুহে ফলো কৰিব পাৰিব নাই কোৱা নাই আৰু প্ৰপাৰকে তুমি ডায়েট লিষ্টখন কোৱা নাই গতিকে তাৰ ওপৰত ভিডিঅ' বনাবা সৰ্বপ্ৰথমে মই কওঁ সদায় দৰে যে মই কোনো প্ৰফেশনেল ট্ৰেইনাৰ নহয় সৌন্দৰ্য চৰ্চাৰ লগত স্বাস্থ্য উতঃপুতভাৱে জড়িত হৈ আছে গতিকে মই সৌন্দৰ্য চৰ্চাৰ বাবে যিখিনি পঢ়িব লগা হৈছিলে মই তাৰ পৰাই আপোনালোকক ডায়েট লিষ্টখন কওঁ আৰু মই নিজে যিখিনি মানো মই সেইখিনিৰ পৰাও কওঁ সৰ্বপ্ৰথমে আমি ৰাতিপুৱা খোৱাৰ পৰা উঠি 1.5 পৰা 2 গিলাচ কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰিব লাগে আৰু সেই পানীত পাৰিলে আমি আধা চামুচতকৈ কম ফ্লেক্সিডৰ গুড়া মিহলাই ল'ব লাগে নহলে আধা চামুচ মৌ মিহলাই ল'ব লাগে বহুতে তাত নেমুৰ ৰসও দিয়ে কিন্তু মই নেমুৰ ৰস দিবলৈ নকওঁ বা মই নিজে নিদিওঁ কাৰণ বহুতৰ এই নেমুৰ ৰস খালে ৰাতিপুৱাতে এচিডিটি হয় আৰু দ্বিতীয়তে আমি দিনটোত 2 কাপ হলেও গ্ৰীণ টি খোৱাৰ অভ্যাস কৰিব লাগে যদি গ্ৰীণ টি খাব নোৱাৰে তেতিয়াহলে বিনা চেনিত বা কম চেনিত চাহ খোৱাৰ অভ্যাস কৰিব লাগে ৰাতিপুৱাৰ আহাৰত আমি পৰাপক্ষত ভাতেই খাব লাগে আৰু সেই ভাত উখোৱা চাউল নহলে ব্ৰাউন ৰাইচ হ'ব লাগে আৰু আমি তাৰ লগত পনীৰ খাব পাৰো মাছ খাব পাৰো বা আমি সয়াবিন খাব পাৰো শাক সবজি আমি যিমান পাৰো খাব লাগে কিন্তু মাছৰ ছাল খাব নালাগে মাংস যদি আমি ব্ৰইলাৰ মুৰ্গী খাইছো তেতিয়াহলে ব্ৰইলাৰ মুৰ্গীটো সিজাই লৈ পানীটো পেলাই দিব লাগে আৰু আমি যেতিয়াই যি আহাৰে খাইছো কিয় তাৰ আগত আধা ঘণ্টা মান আগত আমি 1.5 পৰা 2 গিলাচ পানী খোৱাৰ অভ্যাস কৰিব লাগে আৰু আমি যিখন থালত আমি খাওঁ আমি ডাঙৰ থাল লওঁ নহয় নে আমি কোৱাৰ্টাৰ প্লেটত খোৱাৰ অভ্যাস কৰিব লাগে তাৰ মানে কি হয় ডাঙৰ থালত ললে আমি আমাৰ জোখৰটো ললে এনেকুৱা লাগে যে আমি কম খাইছো নেকি কিন্তু যেতিয়া আমি কোৱাৰ্টাৰ প্লেট বা সৰু প্লেট এখনত আমি খানাটো খাবলৈ আৰম্ভ কৰো তেতিয়া আমাৰ জোখৰটো ললেও লাগে যে আমি বহুত খাইছো নেকি আৰু এতিয়া চাওক যেটো আমি পানী খাম একটো আমাৰ পানীটো খানা খোৱাৰ আগত খোৱাৰ কাৰণে আমি বেছি খাব নোৱাৰিম আৰু দ্বিতীয়তে সেই পানীটো খোৱাৰ কাৰণে আমাৰ ছালখনৰ উজ্জ্বলতাটো বহুত বেছি বাঢ়িব আৰু আমি এদিনত 150 গ্ৰামৰ পৰা 200 গ্ৰামৰ ভিতৰত আমি ফল-মূল খাব লাগে যাৰ ওচৰত যি ফল-মূল আছে সেইটোৱে খাব কিন্তু পৰাপক্ষত 200 গ্ৰামতকৈ বেছি নাখাব আৰু ৰাতিৰ আহাৰ আমি 7:30 পৰা 8 বজাৰ ভিতৰত খাই শেষ কৰিব লাগে যাতে আমি খুৱালে আমাৰ খানাখিনি হজম হৈ যায় আৰু আমি ৰাতি পাৰিলে ফল-মূল খাব নালাগে ৰাতি আমি যিমান পাৰো পাতলকে খাব লাগে আৰু দিনটোত 10 পৰা 30 মিনিটলৈ হলে আমি এক্সাৰসাইজ কৰিব লাগে লাগিলে হেয়া এক্সাৰসাইজ আপুনি খুজ কাহক আপুনি ফল-মূল বা শাক-পাচলি ৰুবৰ বাবে আপুনি কোৰ মাৰক মানে যি কৰক মুঠতে আপুনি 10 পৰা 30 মিনিটলৈ আপোনালোকে এক্সাৰসাইজ কৰিব আৰু ভাত খাই কেতিয়াও নুখুব আৰু এটা কাম বহুতে কৰে যে weight loss কৰিবৰ কাৰণে বা ওজন কমাবৰ কাৰণে কি কৰে একেবাৰে নাখায় নুখুৱাকে নাথাকিব কাৰণ নুখুৱাকে থাকিলে আমাৰ দেহটো একেবাৰে বেমাৰী হৈ যাব আমাৰ ছালৰ উজ্জ্বলতা নোহোৱা হ'ব এনেদৰে খাই বইহে আমি নিজৰ ওজনটো আচলতে কমাব লাগে মানে এটা ভাল দৰে কৰি পেলাই আমি মেদ হ'ব নালাগে কিন্তু যিখিনি আমাৰ দেহৰ বাবে জৰুৰী সেইখিনি আমি আমাৰ দেহটোক দিবই লাগে মই আকৌ কওঁ যে মই প্ৰফেশনেল ট্ৰেইনাৰ নহয় মই যিখিনি সৌন্দৰ্য চৰ্চাৰ বাবে দৰকাৰী যেহেতু স্বাস্থ্যটো সৌন্দৰ্য চৰ্চাৰ লগত জড়িত তাৰ বাবে মই যিখিনি পঢ়িছো মই তাৰ পৰাই কৈছো আৰু আপোনালোকে যদি মোৰ ডায়েটখন ভাল পাইছে বা আপোনালোকে মানিছে আপোনালোকৰ কাম দিছে তেতিয়াহলে আপোনালোকে মোক কমেন্টত জনাব আপোনালোকৰ এই কমেন্টৰ পৰা মই সাহস পাওঁ মই উৎসাহ পাওঁ এনে ধৰণৰ ভিডিঅ' বনাবৰ বাবে আৰু নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে তাকো কমেন্ট কৰি জনাব